এভৰিৱান আপোনাক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল কুইন্স ওয়ান্ডাৰল্যান্ড আসামলে আৰু আশা কৰিছো সকলো যাতে ভালে কুশলে আছে আজি তেনেকে দীঘলীয়া লং জাৰ্নি ভিডিঅ'ছ লৈ আহা নাই আসলতে মই এতিয়া বেলেগ এটা জায়গাত আছো মই মোৰ মাৰ ঘৰত আছো আৰু মোৰ মাৰ ঘৰ গুৱাহাটী পাঞ্জাবাৰী বুলি জায়গা এডখৰ ইয়াত আহা মোৰ 7 দিন মানে হ'ল ডেটাৰ বছৰিকা আসলে হেবাবে মই ইয়ালে আহিছিলো আৰু ইয়াত আহি যেটো ওয়েদাৰ চেঞ্জ যেটো ঠাণ্ডা পেলাইছে মোৰ সৰ্দি জ্বৰ লাগি অৱস্থা নাছিলে কিন্তু এতিয়া টেবলেট খাই ভাল পালো তো হে কাৰণে ভিডিও দিও বুলি ভাবিছো তেতিয়া হলে আজি মোৰ ভিডিওটোলে আগবাঢ়ো মই এতিয়া বজাৰলে ওলালো ওচৰৰে মানে ভন্টি এজনীয়ে ফোন কৰিলে যে তুমি যাবা নেকি বা বুলি তো মোৰো সৰুহাৰা বস্তু কেটামান কিনিবলগীয়া আছে তো হেবাবে ওলালো বজাৰলে এয়া ভন্টি তাই জান্নাত নামটো এতিয়া দুইজনীয়ে বজাৰ কৰোগে তেতিয়াহলে আমাৰ ভিডিওটো চাই থাকিব আগলে আজিকালি দুটা হেলমেট পিন্ধিব লাগে তো একদম দুজনী ৰেডি যাব কাৰণে বজাৰ তেতিয়াহলে গৈ থাকো এয়া ওলালো হেলমেট পিন্ধি আৰু মনকে স্কুটি চলাই আছে পিছফালে গৈ আছো আৰু আমি দুইজনীয়ে এতিয়া বেলতলা ফালে ওলালো তাই কলে বেলতলা ফালে যাও আৰু আজি ওয়েদাৰটো ইমান ঠিক নহয় ৰ'দটো ক্লিয়াৰকে দিয়া নাই যোৱাকালি ৰাতিটো চিপচিপকে বৰষুণে পেলালে আৰু গধলিলে কি হয় আৰু নেজানো কালি চালো মজাকে লটকাই ৰাখিছিলো তাই মানে তাইৰ জমনি ইনসিডেন্ট এটা যোৱাকালি ৰাতি হোৱা তাইৰ হে কথাটো কৈ আছিলে আৰু দুইজনীয়ে হাঁহি হাঁহি কথা পাতি পাতি আহি পাই গলোহি 6 মাইল অভাৰ ব্ৰিজৰ তলত আমি এতিয়া ব্ৰিজৰ তলেৰে জয়নগৰ হৈ পেলাই যাম জয়নগৰ তেল ডিপুত স্কুটি তেল ভৰাই ললো স্কুটি তেল ভৰা হৈ গল আৰু দুজনী এতিয়া বেলতলা গৈ আছো বেলতলালে মোৰ প্ৰায় আহি থকা হয় মা ঘৰলে যেতিয়া আহো মই বেলতলালে আহোৱে আৰু আজি ভন্টিয়ে লগ ধৰিলে মই আহিবলৈ পাই ভালে পালো আৰু আহি প্লাস সোয়েটাৰ কেটামান দেখিলো 250 रुपीसत দি আছে তো চালু যদি ভাল লাগে লৈ লও হোয়াইট কালারটাই ভালো গ্রিন কালার ভালো আছে মজা তাৰ পাছত মই ইলেক্ট্ৰনিক্স দোকানত সোমালো মোৰ এক্সটেনশন বোৰ্ড এখন লবলে আছিল আৰু কলে মানুহজনে যে হেভেলছ এণ্ড এনকৰ ভাল ব্ৰান্ড হয় তো এনকৰ নে কি তাৰ হে ব্ৰান্ডটো লৈ ললো আহি আহি দেখিলো মোজা এযোৰ লৈ লওঁ বুলি ভাবিছো ঠাণ্ডা পেলাইছে মোজা মোক দৰকাৰ হয় সেই কাৰণে ভাবিলো লৈ লওঁ অকমান দীঘল চালু কিন্তু নাই এটো কোৱালিটিটো ইমান ভাল নহয় এইযোৰ অকমান কোৱালিটিটো ঠিকে পালো সেই কাৰণে এইযোৰকে লৈ ললো তাৰ পাছত দেখিলো পুস্কা আৰু পুস্কা দেখি নাখাই থাকিব পাৰি জানো মইতো বহুত ভাল পাওঁ পুস্কা সেই কাৰণে আজি খাই দিও বুলি ভাবিছো কিন্তু বহুত দিনৰ মূৰত খাইছো এনেকে খোৱা নহয় আৰু এগৰাকী ৰখি আছে আমাৰ ওচৰতে একদম পুস্কা মুখত থুছিলো আৰু আজি পুস্কা খাই দুইজনীয়ে এতিয়া উভতিছো এয়া বেলতলা বজাৰ অকমান দেখুৱাইছো আসলতে আজি বজাৰ নাই মানে ইয়াত হেনো সানডে আৰু থাৰ্সডে বজাৰ বহে তেতিয়া এই ৰাস্তাটো চাৰি সাইডে গুটে ভিৰ হৈ থাকে গুটেখন বজাৰ হৈ থাকে আজি নাই হেকানে ৰাস্তাটো খালি এতিয়া দুইজনীয়ে উভতিছো বেলতলাৰ পৰা
আৰু হেলমেট আজিকালি কম্পালসৰি লগতে মাস্কখনটো কম্পালসৰি হয়ে অকমান তাই মুখখন দেখুৱাই দিছো তাই মানে অকমান লাজ পাই দেখুৱালে তথাপিও দেখুৱাই দিছো আৰু মই তাইক ভালকে চিনাকি কৰি দিয়া নহলে তাইৰ নামটো জান্নাত হয় আৰু তাই হোমিওপেথিক ডক্টৰ পঢ়ি আছে আৰু আমাৰ ঘৰ ওচৰতে থাকে প্ৰায় মই গুৱাহাটীলৈ আহিলে ভণ্টিৰ লগতে ফুৰো আৰু আমি এতিয়া ঘৰলৈ গৈ আছো 6 মাইল অভাৰব্ৰিজৰ তলত পাই গলো আৰু পাঞ্জাবাৰী ফালে গলে এনেকে ইষ্ট মহাকে যাব লাগে এইফালে পাঞ্জাবাৰী যায় আৰু এতিয়া পাবৰে হ'ল আৰু আজি এটা ৰেচিপি বনাম বুলি ভাবিছো তাৰ কাৰণে অকমান চিকেন লৈ ললো লগতে পিয়াজৰ ঠানি লৈ লৈছো আজি এটা ভাল বইল ৰেচিপি বনাম বুলি ভাবিছো যেতিয়াকে ওয়েদাৰটো ঠাণ্ডা আৰু আহি পাই গলো ঘৰৰ গলিটো আমি বজাৰ কৰি পাই গলো এয়া লৈ আহি গলো চিকেন পিয়াজৰ ঠানি আৰু ঠুঙা ঢেৰ কিবা কিবি এতিয়া অকন ফ্ৰেছ হৈ ল তাৰ পিছত মোৰ ৰেচিপিটো মই বনাম হেল্ল' ফ্ৰেণ্ডছ বজাৰ সজাৰ কৰি আহি পালো আৰু এতিয়া সিম্পল বইল ৰেচিপি এটা বনাম বুলি ভাবিছো তাৰ কাৰণে মই জগাৰ পাতিখিনি কৰি লওঁ তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব এয়া ৰেচিপিটোৰ কাৰণে মই এনেকৈ চিকেনখিনি ধুই লৈছোঁ আৰু ইমান সাইজত কৰি লৈছোঁ আপোনালোকে নিজৰ যেনেকৈ সাইজ পাৰে কাটি ল'ব আৰু তাৰ কাৰণে ইউজ কৰিছোঁ পিয়াজৰ ঠানি এয়া পিয়াজৰ ঠানি ইউজ কৰিছোঁ এটা অকণমান জালুক আৰু আদা ৰচুনখিনি এনেকৈ লৈছোঁ জলকীয়া ধনিয়াৰ যিটো ঠানি থাকে যে ধনিয়াৰ ঠানি সেই আগখিনি অকণমান ওপৰৰ পৰা লৈছোঁ আৰু বিলাহী এয়া বিলাহী অকণমান টেঙা বিলাহী হ'লে ভাল হয় আৰু এয়া লাইপাত লগতে বৰা চাউল অকণ মই এনেকৈ তিয়াই থৈছিলোঁ এয়া বৰা চাউল অকণমান এইখিনি থৈছোঁ আৰু আলু কেইডোখৰ আছিলে মই বইল কৰি ল'লোঁ তাৰমানে তো এতিয়া মই ৰেচিপিটো ষ্টাৰ্ট কৰোঁ কেৰাহীটো মই এনেকৈ গৰম কৰি পাতি থৈছিলোঁ আৰু মাংসখিনি মই এনেকৈ ডাইৰেক্ট ইয়াত দি দিছোঁ আৰু এনেকৈ লাহে লাহে লৰাই দিছোঁ যাতে লাগি নধৰে আৰু গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিছোঁ আৰু লাহে লাহে লৰাই থাকিম ইয়াত মই কোনো ধৰণৰ তেল ব্যৱহাৰ নকৰোঁ কাৰণ এইটো বইল ৰেচিপি বনাম যিহেতুকে এয়া দেখিছে মাংসৰ তেলখিনি এনেকৈ ওলাই আহিছে আৰু এনেকৈ মই লাহে লাহে লৰাই থাকিম যাতে মাংসখিনি লাগি নধৰে আৰু গেছৰ ফ্লেমটো এনেকৈ লওতে মই এনেকৈ লৰাই থাকিম লাহে লাহে লৰাই থাকিব লাগিব আৰু ইয়াত আদা ৰচুন আৰু যিখিনি জালুক আছিলে মই এইখিনি থেতেলাই লৈছোঁ আৰু এইখিনি মই ইয়াতে দি দিছোঁ থেতেলাই পেলাই আৰু এইখিনি ভালদৰে মিক্স কৰি দিছোঁ এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ এয়া চাওক মোৰ মাংসখিনি সিজি গৈছে এয়া ব্ৰাউন কালাৰ হৈ গৈছে এয়া মোৰ মাংসখিনি সিজি গ'ল এতিয়া মই ইয়াতে বিলাহীখিনি দি দিছোঁ আৰু এটা বস্তু মই আপোনালোকক দেখুওৱা নহ'ল ইয়াত মই যিহেতুকে বিলাহীখিনি দিছোঁ ইয়াতে অকণমান নিমখ মই দি দিলোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু অকণমান দেৰি মই এতিয়া থৈ দিম এয়া মোৰ বিলাহীখিনি সিজি গৈছে এয়া দেখিছে মোৰ বিলাহীখিনি সিজি গ'ল বিলাহী আৰু মোৰ চিকেনখিনি সিজি গৈছে এতিয়া মই পিয়াজৰ ঠানিখিনি আছিলে সেইখিনি মই সৰু সৰুকৈ কুটি ল'ম আৰু ইয়াতে দি দিছোঁ ইয়াত মই পিয়াজ ব্যৱহাৰ কৰা নাই ইয়াত মই পিয়াজৰ ঠানিহে ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ এইখিনি মই ইয়াতে ভালদৰে মিক্স কৰি লৈছোঁ আৰু অকণমান দেৰি থৈ দিম এয়া চাওক মোৰ পিয়াজৰ ঠানিখিনিও সিজি গৈছে মোৰ চিকেন গোটেইখিনি সিজি গ'ল এতিয়া মই বৰা চাউল
আৰু জলকীয়া কেইটামান আৰু ধনিয়া যিখিনি থৈছিলোঁ ঠানি আগখিনি গোটেইখিনি থেতেলাই ল'ম আৰু ইয়াতে দি দিছোঁ আৰু এইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ আৰু এতিয়া মই ইয়াতে ডাঙৰ গিলাচেৰে এগিলাচ পুৰা পানী ঢালি দিছোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু এতিয়া মই এইখিনি উতলিবলৈ থৈ দিম আৰু গেছৰ ফ্লেমটো হাই কৰি দিছোঁ এয়া দেখিছে মোৰ মাংসখিনি উতল আহিছে আৰু ইয়াত মই বইল কৰি থোৱা সেই আলু কেইডোখৰ দি দিলোঁ আধা হাফ বইল কৰি থোৱা আছিলে তো মই আকৌ দি দিলোঁ আৰু উতলিবলৈ থৈ দিছোঁ এয়া মোৰ আলু কেইডোখৰ সিজি গৈছে কাৰণ হাফ বইল আছিলে এতিয়া মই লাই পাতখিনি মুছৰি পেলাই ইয়াত দি দিছোঁ আৰু এনেকৈ মই লাই পাতখিনি সিজিবলৈ থৈ দিম মোৰ লাই পাতখিনিও প্ৰায় সিজিছে দেখিছে আপোনালোকে কিন্তু মই আৰু অকণমান দেৰি থৈ দিম মোৰ হৈ গ'ল বইল চিকেন ৰেডি বৰ ধুনীয়া গোন্ধ ওলাইছে এতিয়া খাবহে লাগে আৰু মই এতিয়া গৰম গৰম বইল চিকেন ভাতৰ লগত বাঢ়ি ল'লোঁ খাবলৈ আৰু এনেকুৱা ৰেচিপিবোৰ গৰম হৈ থাকিলেহে টেষ্ট পায় কাৰণ অকণমান ঠাণ্ডা হৈ গ'লে ইমানটো টেষ্ট নাপায় আৰু আপোনালোকে এনেকৈ গৰম ভাতৰ লগতো খাব পাৰে বা চুপ কৰিও খাব পাৰে তো মই আশা কৰিলোঁ মোৰ ৰেচিপিটো আপোনালোকে ট্ৰাই কৰিব আৰু খাই কেনেকুৱা পালে প্লিজ কমেণ্ট বক্সত মোক জনাব হেল্ল' ফ্ৰেণ্ডছ খাই বৈ আজৰি এতিয়া ছাতৰ ওপৰত আহিছোঁ অকণমান খোজকাঢ়োঁ বুলি আৰু সেইফালে মোৰ মা আৰু মামীয়ে খোজকাঢ়ি আছে আৰু মা মোৰ অকণমান অসুখীয়া সেইকাৰণে মায়ে সদায় ইভিনিং এনেকৈ ছাতৰ ওপৰত খোজকাঢ়ে আৰু এতিয়া ইমান ঠাণ্ডা পেলাইছে তেনেকৈ মাৰ অকণমান ৰাস্তালৈ যাবলৈ দিগদাৰো হয় সেইকাৰণে ওপৰতে খোজকাঢ়ে তেতিয়াহ'লে আমি এতিয়া খোজকাঢ়োঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু যিটো ৰেচিপি মই ভিডিঅ'টোত দিছিলোঁ সেইটো একচুৱেলি মোৰ ছিষ্টাৰ ইন লয়ে মোক কৈছিলে সেইবাবে মই ট্ৰাই কৰিছিলোঁ আপোনালোকে যাতে মোৰ ৰেচিপিটো ট্ৰাই কৰে মই আশা কৰিছোঁ আৰু যদি মোৰ ভিডিঅ' চাই ভাল পাইছে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে আৰু লগতে শ্বেয়াৰ কৰি দিব আৰু কাষত থকা বেল আইকনটো যাতে ক্লিক কৰি দিয়ে তেতিয়াহে মোৰ গোটেই ভিডিঅ'ছবোৰ আপডেট পাই থাকিব তেতিয়াহ'লে আজিৰ কাৰণে আহিছোঁ সকলোকে বাই বাই